Good morning students. আজি মই তোমালোকক অন্যৰ প্ৰতি ব্যৱহাৰ লেসনটো এক্সপ্লেনেশ্যন কৰিব গৈ আছোঁ। কালি মই তোমালোকক মানৱ বৰ্ণনা পইণ্টটো এক্সপ্লেনেশ্যন কৰিলোঁ। আজি অন্যৰ প্ৰতি ব্যৱহাৰ লেসনটো এক্সপ্লেনেশ্যন কৰিব গৈ আছোঁ। এই লেসনটোৰ আধাখিনি মই হয়তো তোমালোকক যেতিয়া স্কুল খুলিছিল তেতিয়া মই এক্সপ্লেনেশ্যন কৰিলোঁ ফাৰ্ষ্ট পেজটো। তো আজি মই পেজ নম্বৰ 22ৰ ছেকেণ্ড পেৰাগ্ৰাফটোৰ পৰা মই এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ। ঠিক আছে, তো চোৱা এতিয়া নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। এতিয়া তোমালোকক এই লেসন এইখিনি বুজোৱাৰ আগতে মই এটা কথা কওঁ, অন্যৰ প্ৰতি ব্যৱহাৰ মানে তোমালোকে বুজিয়ে পাইছা যে বেলেগ মানুহৰ প্ৰতি আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, বা কোন মানুহক ব্যৱহাৰ কি ধৰণত কৰিলে তেওঁ সুখী হ'ব, তো সেইখিনিৰ বিষয়ত হৈ আছে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তো চোৱা এতিয়া মানুহৰ নম্ৰতা বা ভদ্ৰতা, নম্ৰতা আৰু ভদ্ৰতা তোমালোকে সকলোৱে জানা। তো ব্যৱহাৰ এটাৰ ভিতৰত সেইটোও পৰে যে মানুহক ভদ্ৰতা বা নম্ৰতা ভাৱেৰে কথা ক'ব লাগে। তো প্ৰথম কাৰণটো হৈছে ব্যৱহাৰৰ প্ৰথম 1 নম্বৰ কাৰণটো হৈছে কি নম্ৰতা। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। যে মানুহে যেতিয়া যিটো বেমাৰ হয় সেই বেমাৰটোৰ যেতিয়া ঔষধটো নাখায় তো মানুহৰ বেমাৰটো কেতিয়াও ভাল নহয়। ঠিক আছে, ঠিক তেনেকৈ যদি তোমাৰ জ্বৰ হৈছে, তুমি কাহৰ মেডিচিন খাই থাকিলে তোমাৰ ভাল হ'ব জানো? কেতিয়াও নহয়। ঠিক তেনেকৈ ব্যৱহাৰৰ ক্ষেত্ৰতো যেতিয়া মানুহক ব্যৱহাৰ কৰিবা, বিহেভিয়াৰ, ঠিক আছে, ব্যৱহাৰ কৰিবা, ব্যৱহাৰত যদি তুমি নম্ৰতা আৰু ভদ্ৰতা, তোমাক কিবা এটা মানুহজনে সুধিছে যে তোমাৰ নামটো কি, তুমি কোন ক্লাছত পঢ়া, তুমি সেই কথাটো যদি নম্ৰতা মানে শান্তভাৱেৰে বা ভদ্ৰতাৰে তুমি উত্তৰ দিয়া, তোমাৰ তেতিয়া মানুহজনে গম পাব যে তুমি হয়তো ভাল ল'ৰা বা ভাল ছোৱালী, তোমাৰ ব্যৱহাৰটো ভাল। সেইকাৰণে কৈছে যে সজ ব্যৱহাৰটো নম্ৰতা মিহলালে তাৰ উপকাৰ হয়। দম্ভালি কথা মানুহৰ কাণত কাঢ় ফুটা দিয়ে। বেছিকৈ দম দি কথা ক'লে মানুহৰ কাণত কি কৰে, কাঢ় ফুটা দিয়ে। মানুহে শুনিব নিবিচাৰে সেই বস্তুটো। হয়তো তেওঁ মানে উপায়হীন হৈ হয়তো তোমাৰ কথাটো শুনিব পাৰে, কিন্তু তেওঁৰ সেইটো কোনো শুনাৰ উপযোগী বুলিও নাভাবে। হয়তো তেওঁ বাধ্য হৈ সেই কথাটো, তোমাৰ কথাখিনি খালি মানে তুমি কি কৈ আছা সেইখিনি তেওঁ চাইহে থাকিব, কিন্তু তেওঁৰ কাণতো নোসোমায় আৰু তেওঁৰ মাথাটো নালাগে যে তুমি কি কথা কৈছা। সেই দেখি আনৰ লগত আলাপ আলোচনা কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। সেইকাৰণে আনৰ লগত যেতিয়া তুমি কিবা এটা কথা ডিছকাছ কৰিবা, আলাপ আলোচনা কৰিবা, সদায় নম্ৰভাৱে কৰিবা। ঠিক আছে, তুমি কিবা এটা নাজানা সেই বস্তুটো তুমি সুধিবা, বা তুমি যদি জানাও তথাপিতো তুমি সেই বস্তুটো ভদ্ৰতাৰে মানুহজনক বুজাই দিবা বা নম্ৰতা ব্যৱহাৰ কৰিবা। গম পালা নাই? যে তুমি এইটো বস্তু কেতিয়াও নেদেখাবা যে মই জানো সেইকাৰণে মই অলপ দম্ভালি দিওঁ। গম পালা নাই? সেই বস্তুটো কেতিয়াও নেদেখাবা। সদায় নম্ৰতা, সদায় ভদ্ৰতা ভাৱেৰে কোনোবাই কিবা সুধিলে তেনেকৈ ক'বা। বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ'লে নিজক সৰু বা লঘু কৰা হয়। কিছুমান মানুহ আছে যে ভাবে যে মই বেলেগৰ আগত যদি মই মানে বহুত ভদ্ৰতাৰ কথা কওঁ বা নম্ৰতাৰ কথা কওঁ, মানুহে মোক ভাবিব কি যে মই বহুত সৰু মানুহ, হয়নে নহয়? মানে অকল দম দিলে, অকণমান যদি মই মানুহজনক দম দিওঁ তেতিয়া ভাবিব কি বা ই বহুত ডাঙৰ মানুহ দেই, বা ইয়াৰ হাত বহুত ডাঙৰ দেই, ই বহুত দমত কথা কয়, ইয়াৰ টকা পইচা আছে বা ইয়াৰ কিবা কিবি ঢেৰ সা সম্পত্তি আছে। সেইটো নহয়। মানুহৰ আগত নম্ৰতা, যেতিয়া ভদ্ৰতা ভাৱেৰে কথা ক'বা ন, মানুহৰ আগত কেতিয়াও সৰু হৈ নোযোৱা, বৰঞ্চ তুমি ওপৰলৈহে উঠিবা। মানুহজনে গম পাব যে ল'ৰাজন ভাল বা ছোৱালীজনী ভাল। গতিকে মানুহৰ আগত সদায় নম্ৰতা আৰু ভদ্ৰতাৰ ভাৱেৰে কথা পাতিবা। মানুহৰ কিছুমান, আমাৰ বৰ্তমান সমাজত বহুত মানুহ কিছুমান অন্ধবিশ্বাসত জীয়াই আছে যে মই মানুহৰ আগত যদি ভালকৈ কথা কওঁ বা অলপ সৰু হৈ যদি কথা কওঁ, মোক হয়তো ভাবিব পাৰে ই একোৱেই নাজানে, ই সৰু। সেইটো নহয়, মানুহজনে কেতিয়াও সেইটো বস্তু নাভাবে। নম্ৰতা ডাঙৰ আশ্ৰয়ৰ চিন, তাৰ পৰা আশ্ৰয়ৰ উচ্চতাতহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। তোমাৰ মনত যদি তোমাৰ ভাল ভদ্ৰতাৰ বা গুণ আছে ন, তোমাৰ মুখেৰে অট'মেটিক তোমাৰ মিঠা মাত ওলাই আহিব। গম পালা নাই? তুমি জানি শুনি কিছুমান মানুহক ভুল কথা ক'বলৈ নোযোৱা। কিছুমান ব্যৱহাৰ কি হয়, নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। তুমি যদি নিজৰ ব্যৱহাৰটো ভাল নকৰা, তুমি নিজৰ আইডেণ্টিটি কেতিয়াও দিব নোৱাৰা। তুমি যিমানেই পঢ়া শুনা নকৰা কিয়, যদি তোমাক মানুহ এটা কুৱেশ্যন এটা সুধিলে তুমি যদি সেইটো ভদ্ৰতাৰে নিদিয়া, নম্ৰতাৰে নিদিয়া, তোমাৰ পঢ়া শুনাৰখিনি কি ভেলু থাকে? কেতিয়াও নাথাকে ন। সেইকাৰণে কৈছে যে নম্ৰতা যেতিয়া থাকিব, আপোনা আপুনি মানুহৰ মুখেৰে মিঠা মাত ওলায়। মনত অহংকাৰ ৰাখি মুখে নম্ৰ হ'লে মানুহক চল কৰা হয়। মনত অহংকাৰ ৰাখিছা, মোৰ ইমান টকা পইচা আছে, মই পঢ়া শুনাত ইমান চোকা, তাৰপিছত মানুহৰ আগত যেতিয়া তুমি ভদ্ৰতা দেখাই থাকিবা, সেইটো কিন্তু মানুহক ঠগা বুলি কয়। মনতো নম্ৰতা ৰাখিবা আৰু মুখেৰেও সেইখিনি প্ৰকাশ কৰিবা। গম পালা নাই? পেটত এটা মুখত এটা ৰাখি লাভ নাই। পেটত যিটো থাকে মুখেৰেও সেইটো প্ৰকাশ কৰিবা। বোলে মোৰ পেটত অহংকাৰ আছে আৰু মুখেৰে মই নম্ৰতাৰে মানুহৰ লগত আছোঁ। কিছুমান মানুহ আছে ন, পেটত বেয়া পায়
কিন্তু মুখেৰে তোমাক ভাল অমুকটো হৈছে তমুকটো হৈছে এইবিলাক কথা কৈ থাকিব, গম পালা নাই? তো সেইটো মানুহক ঠগা হয়, গম পাইছা নাই? কিছুমান বহুত 90% মানুহ তেনেকুৱা থাকে ন, যে মানে তোমাৰ যদি বেয়া হৈছে তেওঁ মনত ভাল পাব, কিন্তু তোমাক কি কৈ থাকিব যে বেয়া হৈ লাগিছে দিয়া, তোমাৰ লগত এনেকুৱা ঘটিছে তেনেকুৱা ঘটিছে, হয়নে নহয়? তো সেইটো মানুহক ঠগা হয়, গম পালা নাই? গতিকে সেইকাৰণে কৈছোঁ যে পেটত অহংকাৰ ৰাখি মুখত নম্ৰতা, সেইটো মানুহক ঠগা হয়। আৰু ঠগা বস্তুটোতো কিমান বেয়া সেইটো তোমালোকে চবেই জানা, কিমান এটা বিশ্বাসঘাতকতা হয়। তেনেকুৱা আচৰণ অনুচিত, তেনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰিবা। ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা যুগুত। ব্যৱহাৰত তুমি মন আৰু মুখৰ এটা ৱৰ্ড হ'ব লাগিব, তোমাৰ মনত যোনটো আছে মুখতো সেইটো থাকিব লাগিব, তেতিয়াহে তুমি এজন সজ ব্যৱহাৰ বা সজ ব্যক্তিবান বুলি পৰিচিত কৰিব পাৰিবা, ঠিক আছে? নেক্সট চোৱা, আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয়। মই অলপ আগতে কৈ গ'লোঁ যে তোমাৰ কিবা এটা ভাল হৈছে, সেইটো বেলেগে যদি কয় যে তেওঁৰ ভাল হৈছে বুলি, তেওঁ এনেকুৱা ভাবিব যে মই সৰু হৈ গ'লোঁ। ছাপোজ তোমাৰ ভাল হৈছে, সেই গুণটো যদি মই তোমাৰ আগত কওঁ বা তোমাৰ ভাল হৈছে দিয়া, এনেকুৱা ক'লে মই সৰু হৈ নাযাওঁ, গম পালা নাই? তো সেইটোৱে কৈছে যে আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত। বেলেগৰ কিবা এটা ভাল হৈছে সেইটো তুমি প্ৰয়োজন অনুসৰি কোৱা উচিত, গম পাইছা নাই? কিছুমানে ভাবে যে তাৰ ডেভেলপ হৈছে মই কিয় ক'ম, এনেকুৱা লাগিব যে মই নিজে সৰু হৈ যাম, তাৰ ডেভেলপ হৈছে, সি ওপৰলৈ উঠিছে, হয়নে নহয়? সেইটো মানুহৰ ভুল চিন্তাধাৰা। কিন্তু দৰাচলতে পক্ষত তাৰ বসুনতাৰ মহত্বহে প্ৰকাশ পায়, গম পালা নাই? কৈছে যে আনক বখানিলে নিজক সৰু পতাটো নহয়, বেলেগক ক'লে, বেলেগৰ মানে ভালটো ডিছকাছ কৰিলে তুমি কেতিয়াও সৰু হৈ নোযোৱা। এইটোৱে হ'ব যে তুমি তাৰ ভাল গুণটো গাইছা, তুমি এজন সজ ব্যক্তি বুলি পৰিচিতহে হ'বা। গুণীৰ গুণ তাৰ মুখৰ আগত বখনা অযুগুত। কৈছে গুণীৰ গুণ, যোনজন মানুহ ভাল, তো সেই মানুহজনৰ আগত মানে তুমি ভাল, মই তোমাৰ আগত ক'ব নালাগে যে তুমি ভাল বা তুমি বহুত ভাল দেই পঢ়াত, তুমি বহুত চোকা দেই, বা তোমাৰ সা সম্পত্তি বহুত আছে দেই, তোমাৰ ব্যৱহাৰ বহুত ভাল দেই, সেইজন তাৰ মানুহজনৰ আগত কোৱাটো ভাল কথা নহয়। মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়। যেতিয়া সেই মানুহজনৰ আগত ক'বা এনেকুৱা লাগে যে তুমি মানুহজনক নিন্দা কৰিছা, গম পালা নাই? আৰু সিজনে তোমাক চাটুকাৰ বুলিও ভাবাৰো আটক নাই, আৰু সেইজনে তোমাক চতুৰ বুলিও ভাবিব পাৰে যে ই মোক ইনচাল্ট কৰিছে নেকি। তোমাৰ থাকিব পাৰে, তুমি পঢ়া শুনাত চোকা হ'ব পাৰা, বা তোমাৰ টকা পইচা থাকিব পাৰে, কিন্তু সেইজনে তুমি ভাবিব পাৰা যে মই তোমাক ইনচাল্ট কৰিছোঁ নেকি, সেনেকুৱা ফিল হ'ব পাৰে। সন্মুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ, গম পালা নাই? চাটুকাৰৰ মূৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে কি নাই। যোনবিলাক চৈতান মানুহ, যোনবিলাকে ইনচাল্ট কৰে, সেইবিলাক মানুহক কিছুমান মানুহে ভাল পাব পাৰে, কিন্তু কিছুমান মানুহে কি কৰে, ঘিণ কৰে। কোনো মানুহৰ গুণৰ কথা তাৰ সন্মুখতে ক'বলগীয়া হ'লে সংক্ষেপে কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। কোনো মানুহৰ যদি তুমি কোনোবা মানুহৰ গুণৰ বিষয়ত ক'বলৈ বিচাৰিছা, জাষ্ট শ্বৰ্ট কৰি ক'বলৈ লাগে যে তেওঁ কিবা এটা পৰীক্ষাত ভাল কৰিছে, বাছ তুমি এইটোৱে ক'বা যে তুমি ভাল কৰিছা দেই, ঠিক আছে, ভালকৈ পঢ়া, ভাল হ'ব দিয়া, আৰু বাছ সেইখিনিয়ে ক'ব লাগে। তুমি গোটেইখিনি এক্সপ্লেনেশ্যন কৰিব নালাগে যে তুমি ভাল। কিছুমান বস্তু কম্পেয়াৰত যায় ন, গম পালা নাই? কিছুমান বস্তু কম্পেয়াৰত যায় যে অমুকৰ ছোৱালীজনী অমুকটো হৈছে, মোৰ ছোৱালীজনী কিয় পাৰা নাই, গম পালা নাই? সেই বস্তুবিলাক কৰিব নালাগে। গুণী যোনটো গুণ সংক্ষেপে কৰিব লাগে, শ্বৰ্টকৈ। তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল, ভাল হৈছে, ঠিক আছে, ভাল হ'ব দিয়া, আৰু যত্ন কৰা। কিন্তু তুমি ভিতৰি জানা যে তেওঁ ভাল, কিন্তু সেই বস্তুটো তেখেতক দেখাব নালাগে, গম পালা নাই? এজনৰ গুণৰ কথা আন এজনৰ আগত কোৱাহে ভাল। তুমি ভাল বা মই ভাল, তুমি মোৰ গুণৰ কথা বেলেগৰ আগত ক'বা, মোৰ আগত ক'ব নালাগে, মোৰ আগত জাষ্ট শ্বৰ্ট কৰি ক'বা। কিয়নো তাৰ পৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়। আৰু তাৰ পৰা মানে তোমাৰ সৰলতাৰ, তুমি কিমান ভাল সেইটো চিনাকি পোৱা যায়, গম পালা নাই? সেইবুলি তুমি মোৰ ভাল হৈছে সেইবুলি তুমি বেলেগৰ আগত গৈ পেলাই তুমি বেয়াটো ডিছকাছ কৰিলে নহ'ব, গম পালা? তুমি মোৰ যিটো ভাল দেখিছা, তুমি বেলেগৰ আগত গৈ মোৰ ভালটোৱে আলোচনা কৰিবা। আৰু যদি আলোচনা কৰিব নিবিচাৰা তেন্তে নকৰিবা, কিন্তু বেয়াটো কেতিয়াও নকৰিবা, গম পালা নাই? মানুহক যদি তুমি উপকাৰ কৰিব নোৱাৰা ন, অপকাৰ কেতিয়াও নকৰিবা, গম পালা নাই? মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক'ব নোৱাৰে, কোনেও ক'ব নোৱাৰে, গম পালা নাই? মই পঢ়াত ভাল বুলি মই বেলেগৰ আগত ক'ব নোৱাৰোঁ যে মই পঢ়াত ভাল। তুমি পঢ়াত ভাল বুলি তুমি বেলেগৰ আগত ক'ব নোৱাৰা তুমি পঢ়াত ভাল, গম পাইছা নে নাই? বেলেগৰ মুখত মানুহে যদি নিজৰ প্ৰশংসাটো শুনে, তেতিয়াহে মানুহে ভাল পায়। সেই কাম বন্ধু বান্ধৱৰ পৰা সিদ্ধ হ'ব লাগে, গম পালানে? সেইটো কাম বন্ধু বান্ধৱৰ পৰাহে সিদ্ধ হ'ব লাগে, গম পালা নাই? কিন্তু বৰ্তমান যুগত সেইটো বস্তু কম, গম পালা নাই? কিহৰ কাৰণে? বৰ্তমান যুগটো হৈছে কম্পিটিশ্যন, আৰু আমাৰ বৰ্তমান জেনেৰেশ্যনটো এনেকুৱা ধৰণৰ হৈ গৈছে, মানে তোমাৰ ডেভেলপ হৈছে সেই বস্তুটো কোনেও ভাল নাপায়। তুমি পঢ়াত ভাল, সেই বস্তু কম্পেয়াৰ হওক, কম্পিটিশ্যন হওক,
কিন্তু কম্পেয়াৰ নকৰিব, কম্পেয়াৰ কৰিব নালাগে। কম্পিটিশ্যন বোলা বস্তুটো ৰাখিব লাগে, যিকোনো ক্ষেত্ৰতে কম্পিটিশ্যন ৰাখিব লাগে, যে তাই পাৰিছে মই কিয় নোৱাৰিম, সেই বস্তুটো ৰাখিব লাগে। কিন্তু তাই পাৰিলে মোৰ নহ'ব নেকি, মই কিয় নোৱাৰোঁ, সেই বস্তুটো আহিব নালাগে। কম্পেয়াৰ কৰিব নালাগে যে মোৰ ছোৱালীজনীক অমুক নম্বৰ দিছে, তাইক অমুক নম্বৰ দিছে, সেই বস্তুটো নহয়। কম্পেয়াৰ নকৰিবা, জাষ্ট কম্পিটিশ্যন ৰাখিবা। নিজক বেলেগৰ লগত কিছুমান ক্ষেত্ৰত তুলনা কৰিব নালাগে, গম পাইছা নাই, বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত সেই বস্তুটো। কাৰণ চবৰে ব্ৰেইনটো একেই নহয়, গম পালা নাই। কিছুমানে হয়তো এতিয়া চোৱা, আমাৰ এজন টিচাৰে এটা ক্লাছত 45টা ষ্টুডেণ্ট থাকে, তো সকলোকে সমানে পঢ়ায়। তাৰ ভিতৰত খুব বেছি 3টা বা 4টা ষ্টুডেণ্টে 90% বা 95% কেটচ কৰিব পাৰে। তাৰপৰা বাকীখিনি ল'ৰা ছোৱালীয়ে হয়তো 50%, 60%, 40% এনেকৈ কেটচ কৰিব পাৰে। তো সেই বস্তুটো তুমি 60% কেটচ কৰি তুমি 90% কম্পেয়াৰ কৰি দিলে নহ'ব ন। তুমি কম্পিটিশ্যন কৰা যে মই আৰু আগবাঢ়িম, গম পালা নাই। তুমি কম্পিটিশ্যন কৰা যে মই 60% পাইছোঁ, মই 99% পাবলৈ চেষ্টা কৰিম, সেইটো তুমি কম্পিটিশ্যন কৰা। কিন্তু কম্পেয়াৰ কিয় কৰিছা যে তাই এনেকুৱা হ'ল মোৰ কিয় নহ'ল, সেইটো তুলনা নকৰিবা, গম পাইছা নাই। তো আজি মই এইখিনিয়ে বুজালোঁ, তোমালোকে চাগে সকলো ভালকৈ বুজি লৈছা। ব্যৱহাৰ আৰু আনৰ গুণ কাৰ আগত কেনেকৈ ক'ব লাগে, কি ক'ব লাগে, সেইখিনিয়ে বুজালোঁ। ঠিক আছে, থেংক ইউ।